দৰ্শকসকল এটা নতুন ভিডিঅ' লৈ টেকি আছামিজ ইউটিউব চেনেললৈ মই উজ্জ্বল আপোনালোক সকলোকে স্বাগতম জনাইছো। দৰ্শকসকল আজিৰ ভিডিঅ'টোত মই আপোনালোকক কম স্মাৰ্টফোনৰ বেটাৰী আৰু চাৰ্জিং সম্পৰ্কীয় কিছু ভুল ধাৰণা, কিছু মিসকনসেপশন যিবিলাক আচলতে আমি মনতে ভাবো অৰ্থাৎ মনৰ ভ্ৰম হয়, কিন্তু এয়া সত্য নহয়। কি হয় এই ভুল ধাৰণা আহকচোন জানিলো এই ভিডিঅ'টোৰ জৰিয়তে। চাৰ্জিং সম্পৰ্কীয় প্ৰথমটো ভুল ধাৰণা হৈছে আমি ভাবো যে আমাৰ স্মাৰ্টফোনটো গোটেই ৰাতিটো চাৰ্জত লগাই থব নালাগে। এনে কৰিলে আমাৰ ফোনটোৰ বেটাৰী বেয়া হোৱাৰ চান্স থাকে, কিন্তু এইটো এটা সম্পূৰ্ণ ভুল ধাৰণা। মই এইখিনিতে ক'ব বিচাৰিছো আজিকালিৰ স্মাৰ্টফোনৰ লগত যিবোৰ চাৰ্জাৰ আহে, যিবোৰ এডাপ্টাৰ আহে, এই এডাপ্টাৰে ফোনটো 100% চাৰ্জ হোৱাৰ পিছত অটোমেটিকেলি পাৱাৰ সাপ্লাই অফ কৰি দিয়ে ফোনটো লৈ। অৰ্থাৎ 100% যেতিয়া হৈ যায় তেতিয়া আৰু আপোনাৰ ফোনটো চাৰ্জ হৈ নাথাকে। এনে কৰিলে কি হয়, আপোনালোকৰ স্মাৰ্টফোনৰ বেটাৰীটো অভাৰ চাৰ্জ নহয় আৰু স্মাৰ্টফোনৰ বেটাৰীটোৰ ওপৰত কোনো ধৰণৰ এফেক্ট নপৰে। তো এইটো এটা সম্পূৰ্ণ ভুল ধাৰণা। আপোনালোকে আপোনালোকৰ স্মাৰ্টফোনটো গোটেই ৰাতিটো চাৰ্জিঙত লগাই ৰাখিব পাৰে। দৰ্শকসকল বেটাৰী সম্পৰ্কীয় দ্বিতীয়টো ভুল ধাৰণা হৈছে যে পাৱাৰ বেংকেৰে চাৰ্জ কৰিলে আপোনাৰ স্মাৰ্টফোনৰ বেটাৰী বেয়া হোৱাৰ চান্স থাকে। এইখিনিতে মই ক'ব বিচাৰিছো পাৱাৰ বেংক এটাই স্মাৰ্টফোনত যিমানখিনি ভোল্টেজ কাৰেণ্টৰ দৰকাৰ বা প্ৰয়োজন সিমানখিনিয়ে স্মাৰ্টফোনটোলৈ সাপ্লাই কৰে, তাতকৈ বেছি নকৰে। গতিকে স্মাৰ্টফোনৰ বেটাৰীটো বেয়া হোৱাৰ কোনো চান্স নাথাকে আপোনাৰ পাৱাৰ বেংকটোৰে স্মাৰ্টফোনটো চাৰ্জ কৰিলে। মই ৰেকমেণ্ড কৰিম আপোনালোকে যাতে ব্ৰেণ্ডেড কোনো কোম্পানীৰ পাৱাৰ বেংক ইউজ কৰে আপোনালোকৰ স্মাৰ্টফোনটো চাৰ্জ কৰাৰ কাৰণে। বজাৰত পোৱা 200 বা 300 টকীয়া সস্তীয়া পাৱাৰ বেংক যাতে ব্যৱহাৰ নকৰে। স্মাৰ্টফোনৰ চাৰ্জিং সম্পৰ্কীয় আৰু এটা ভুল ধাৰণা আমাৰ মনত আছে যে আমি ভাবো ফাষ্ট চাৰ্জাৰ মানে ফাষ্ট চাৰ্জিং। অৰ্থাৎ আমি ভাবো যে ফাষ্ট চাৰ্জাৰ এডালেৰে আমাৰ ফোনটো চাৰ্জ কৰিলে সোনকালে চাৰ্জ হ'ব। সেইবাবে আমি বজাৰৰ পৰা কেতিয়াবা এডাল ফাষ্ট চাৰ্জাৰ কিনি আনো আমাৰ ফোনটো চাৰ্জ কৰিবলৈ। এইখিনিতে মই ক'ব বিচাৰিছো আচলতে এইটো এটা সম্পূৰ্ণ ভুল ধাৰণা। ফাষ্ট চাৰ্জাৰ অৰ্থাৎ সোনকালে চাৰ্জ হ'বলৈ আপোনাৰ ফোনটোৱে ফাষ্ট চাৰ্জিং সাপোৰ্ট কৰিব লাগিব আৰু তাৰ বাবে আপোনাৰ ফোনটোৰ প্ৰচেছৰে কুইক চাৰ্জ সাপোৰ্ট কৰিব লাগিব। তেতিয়াহে আপোনাৰ ফোনটোৱে সোনকালে চাৰ্জিং সাপোৰ্ট কৰিব বা ফাষ্ট চাৰ্জিং সাপোৰ্ট কৰিব। স্মাৰ্টফোনৰ বেটাৰী সম্পৰ্কীয় আৰু এটা ভুল ধাৰণা আমাৰ মনত হৈছে যে বেটাৰী যিমানে ডাঙৰ হয় সিমানে বেছি বেকআপ হ'ব স্মাৰ্টফোনত। অৰ্থাৎ যিমানে বেছি এমএইচৰ বেটাৰী হয় সিমানে আমি স্মাৰ্টফোনত বেটাৰী বেকআপ বেছি পাম, কিন্তু এইটো সম্পূৰ্ণ সঁচা নহয়। মই এইখিনিতে ক'ব বিচাৰিছো স্মাৰ্টফোনৰ বেটাৰী বেকআপ ডিপেণ্ড কৰে বেটাৰীৰ লগতে অন্য কিছু ফেক্টৰছৰ ওপৰত, যেনে স্মাৰ্টফোনত কোনটো প্ৰচেছৰ ব্যৱহাৰ হৈছে, প্ৰচেছৰটো কিমান পাৱাৰ এফিচিয়েণ্ট হয়, বা স্মাৰ্টফোনৰ স্ক্ৰীন কি ইউজ হৈছে, কিমান ৰেজলিউশ্যনৰ স্ক্ৰীন হয়। গতিকে এইবোৰৰ ওপৰতো আপোনাৰ স্মাৰ্টফোনৰ বেটাৰী বেকআপ নিৰ্ভৰ কৰে। গতিকে এইটো এটা ভুল ধাৰণা যে অকল স্মাৰ্টফোনৰ বেটাৰী বেকআপ স্মাৰ্টফোনৰ বেটাৰী কেপাচিটিৰ ওপৰতে নিৰ্ভৰ কৰে। কেতিয়াবা বহুত বেছি এমএইচৰ স্মাৰ্টফোনৰ বেটাৰী থাকিলেও স্মাৰ্টফোনত সিমান এটা বেকআপ দেখিবলৈ পোৱা নাযায়। চাৰ্জিং সম্পৰ্কীয় আৰু এটা ভুল ধাৰণা আমাৰ মাজত আছে যে আমি ভাবো যে আমাৰ স্মাৰ্টফোনৰ লগত যিডাল চাৰ্জাৰ আহে সেইডালহে অকল আমি ব্যৱহাৰ কৰিব লাগে, বেলেগ কোনো চাৰ্জাৰেৰে আমি ফোনটো চাৰ্জ কৰিব নালাগে। এনে কৰিলে আমাৰ ফোনৰ বেটাৰী বেয়া হয়, কিন্তু এইটো এটা সম্পূৰ্ণ ভুল ধাৰণা। আপোনালোকৰ স্মাৰ্টফোনৰ বেটাৰীটো যিকোনো চাৰ্জাৰেৰে আপুনি চাৰ্জ কৰিব পাৰে, কিন্তু এইখিনিতে মন কৰিবলগীয়া বজাৰত পোৱা সস্তীয়া চাৰ্জাৰেৰে আপোনাৰ স্মাৰ্টফোনটো চাৰ্জ নকৰিব। এনে কৰিলে স্মাৰ্টফোনৰ বেটাৰী বেয়া হোৱাৰ চান্স থাকে আৰু লগতে স্মাৰ্টফোনৰ বেটাৰী শ্বৰ্ট চাৰ্কিট হোৱাৰো চান্স থাকে। গতিকে কেৱল ব্ৰেণ্ডেড চাৰ্জাৰহে আপোনালোকৰ ফোনত ব্যৱহাৰ কৰিব। দৰ্শকসকল আজিৰ ভিডিঅ'টোত আপোনালোকে জানিব পাৰিলে স্মাৰ্টফোনৰ বেটাৰী আৰু চাৰ্জিং সম্পৰ্কীয় কিছু ভুল ধাৰণা, আৰু হয়তো ইয়াৰে কিছুমান ধাৰণা আপোনালোকৰো মনত আছিল আৰু আজি ক্লিয়াৰ হ'ল। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টো পছন্দ কৰক, অৰ্থাৎ লাইক কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক সকলোৰে সৈতে, যাতে সকলোৱে এইখিনি কথা গম পায়। আৰু চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি লওক। সাবস্ক্ৰাইব কৰিবলৈ তলৰ ৰঙা বাটনটো ক্লিক কৰক আৰু তাৰ লগতে বেল আইকনটো দেখা পাব, সেইটো ক্লিক কৰিব যাতে নতুনকৈ মই ভিডিঅ' দিলে আপোনালোকলৈ আপডেট যায়। আজিৰ ভিডিঅ'ত ইমানেই। পুনৰ কিছু নতুন তথ্য লৈ নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছো। ধন্যবাদ।